বাবা বাবা বহা কোৱা কিয় আহিছিলা? মই মানে বহুত পৰিস্থিতিত পৰিছোঁ। মোৰ কি হৈছে, মোৰ হাতত 1 টকা নাথাকা হৈছে। আৰু বাবা মানে মই ছোৱালী এজনী পটাব খুজিলেও নপতে, কোনো পধ্যে নপতে। বাবা মোক আপুনি কিবা এটা হ'লে উপায় দিবই লাগিব। তোমাৰ যান্ত্ৰিক বিজুতি প্ৰব্লেম। কিবা বোলে ৰাখি প্ৰব্লেম। নাজানো, মই একো ধৰিব পৰা নাই। মোক কি হৈছে মই একো ধৰিব পৰা নাই। বাবা মোক আপুনি কিবা এটা উপায় দিয়ক আৰু। দিম, নিশ্চয় দিম। তোমাৰ হাতখন চাওঁ। অঁ বাবা এখন লওক। পোকৰ ধৰা হাতখন নহয়, সিখন দিয়া। এখন লওক এখন। তুমি চেদা বহুত খোৱা। হয় বাবা, আপুনি কেনেকৈ গম পালে? লাগিয়া আছে। বাৰু তোমাৰ নাম কোৱাচোন? তপন তপন। তোলা ৰাখি। হয় পাপা। কি হ'লে বাবা? কি হয়? তোমাৰ হাতত 3টা উপায় আছে। বাবা হ'ব, আপুনি যি যে মই কৰি যাম, মুঠতে আপুনি মোক উপায় দিয়ক। মোক উপায় লাগে। তোমাৰ প্ৰথম উপায় হ'ল এডাল ৰছী লাগিব। হ'ব পাৰিম, কিন্তু কিয় বা? কম 2 নম্বৰ উপায়টো হ'ল এখন ভাল নদী লাগিব। নদী আছে, কিন্তু কিয় লাগে কওক আকৌ। আৰে কম নহয়। আৰু 3 নম্বৰ উপায়টো হ'ল এটা ঔষধ। কেলা মোক মৰিবৰ কাৰণে বুদ্ধি নাইতো। মই কেলা মৰিব ন ঔষধ চকুত খাই পেলাই। মোক নালাগে বুদ্ধি। কথাটো শুনি ল। ঠাণ্ডা হ। কওক। ৰাতিপুৱা গা ধুই নদীখনত এগুচি বন্তি দিব লাগিব। হ'ব দিয়ক বাৰু, পাৰিম এইটো। আৰু তুমি বহুত ক্ষীণ, শকত হ'বলৈ ঔষধ খাব লাগিব। বাৰু চেষ্টা কৰি চাম বাৰু। আৰু ৰছী, তুমি যিডাল ৰছী আনিবা, গৰু এটা কিনি সেইডাল ৰছীত বান্ধি আনিবা। আৰু সেই গৰুটোক ৰাইজক দান দিবা। তাৰপিছত চাবা পৰুৱা লাইন ধৰি তোমাৰ পিছত ছোৱালীৰ লাইন ধৰিব। পইচা নাই, কেলা মোক ক'ৰ পৰা গৰু কিনিম গৈ। এটা গৰু কিনিব লাগে। কি ফকতে বুদ্ধি কিছুমান দি থাকে সেই আপুনি। তই কেলা মোৰ ওচৰৰ পৰা উঠিছনে? কহিলা খলে যায় বাবা, কহিলা খলে যায়, সিলিম টানি তুলুং বুতুং দম্বৰু বজায়।